दावबायनो मोजां मोनग्रा गोसो गुदुं सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। समायना रमायना मिथिंगाजों आबुं बुंफबनाय भुटान हाजोनिफ्राय स्राय स्राय बोहैबोनाय दैसा अरुणाचल भुटान हाजो सेराव थानाय उदालगुरि जिल्लानि सिङाव थानाय मुंदांखा लावखार ओंखाम जाग्रा थावनि भैरबकुन्दखौ थांनाय रबिबार सानखालि बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारिया बेखेवनानै होयो। लोगोसे बिथाङा खौरांगिरिफोरनि गेजेरजों दावबायारिफोरखौ दावबायनो फैनाय समाव जाहाथे फेग्रा मुवाफोरखौ गोबारै बाहायालासेनो मोजाङै मोजां जाहाथे दावराव दावसि खालामालासेनो आब्रुथि गोनां महरै रंजायो बेनि थाखाय खावलायहरो। ভৈৰৱকুণ্ড পিকনিক স্থানলৈকে আহি এই বছৰটোৰ কাৰণে পিকনিক স্পটটো মুকলি কৰা হ'ল বুলি ঘোষণা কৰা হৈছে। যিহেতু ইয়াত পিকনিক অঞ্চলখিনি মেনেজমেণ্ট কৰিবৰ কাৰণে এটা কমিটি আছে। এই কমিটিয়ে বিগত বহু বছৰ ধৰি ইয়াত বিশৃংখলা যাতে নহয় তাৰ কাৰণে চোৱা চিতা কৰি আহিছে। কোনোবা বিপদত পৰিলে পিকনিক খাবলৈ অহা দল বা ব্যক্তি তেওঁলোকক সহায় কৰি আহিছে। তাৰপিছত এই পিকনিক খোৱাৰ পিছত মানুহবিলাকে বহুত লেতেৰা কৰি থৈছে, সেইখিনি চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰাৰ তেওঁলোকে দায়িত্ব লয়। আৰু তেনেকুৱা কৰিবৰ কাৰণে এই কমিটিয়ে আজি কেইবাবছৰ ধৰি কাম কৰি আহিছে, সেইকাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু অহা দিনবিলাকতে যাতে এই ব্যৱস্থা চলি থাকে, কাৰণ বহুত দূৰৰ পৰা আহে, কেতিয়াবা গাড়ী চাড়ী বেয়া হয়, কেতিয়াবা এক্সিডেণ্ট হয়, বিপদত পৰি যাব নোৱাৰে তেনেকুৱা অৱস্থা হৈ যায়। আৰু তেওঁলোকক আমাৰ এই পিকনিক কমিটিৰ মেনেজমেণ্ট কমিটিৰ কৰ্মীসকলে যিমান পাৰে সহায় কৰি আহিছে, এইবাৰ নিশ্চয় কৰিব। ভৈৰৱকুণ্ডত পিকনিক আৰম্ভ হৈছিল প্ৰায় 67-68 মানৰ পৰা। তেতিয়া ৰাস্তা পদূলি তেনেকুৱা নাছিল, কিন্তু তথাপিও কেঁচা ৰাস্তাৰে কিছুমানে চাইকেলেৰে, কিছুমানে বাছ লৈ এখন আহি পেলাই পিকনিক খোৱা আৰম্ভ কৰিছিল। এতিয়া আজি অন্ততঃ ছিজনত প্ৰায় 1000লৈকে গাড়ী আহে। আৰু পিকনিকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াত যথেষ্ট বিজনেছো চলে। মাজতে এনেকৈ মেনেজমেণ্ট কমিটি নথকা সময়ত বহুতো বেমেজালি হৈছিল, মাৰপিট হৈছিল, আনকি খাই লাই কিছুমানে গোটেই ৰাতি যাব নোৱাৰে তেনেকুৱা অৱস্থা বহু ঘটনা হৈ গৈছিল। এইটো যাতে নহয় আমাৰ পিকনিক মেনেজমেণ্ট কমিটিয়ে চোৱা চিতা কৰি আহিছে আৰু নিশ্চয় কৰিব। মই আশা কৰোঁ এই অঞ্চল যিখিনি পিকনিক স্থান সেইটো আমি যিমান পাৰোঁ নেচাৰেল ৱে আমি ৰাখিব বিচাৰোঁ, যাতে ইয়াত আৰ্টিফিচিয়েল এটা নহয়। সেইকাৰণে যিখিনি বালিচৰ আছে ধনশিৰিৰ পাৰৰ, সেইখিনি আমি ঘৰ চৰ নবনাই গোটেইখিনি বিজনেছ চেণ্টাৰ নকৰি পিকনিক স্পট হিচাপে আমি যাতে ৰাখিব পাৰোঁ, মুকলি ঘৰ চৰ নথকা তেনেকুৱা প্ৰকৃতিৰ যিখিনি গছ গছনি সেইখিনি আমি জীয়াই ৰখাৰ এটা ব্যৱস্থা চিন্তা চৰ্চা কৰি সেইখিনি কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ পিকনিক মেনেজমেণ্ট কমিটিকো সেইখিনি অনুৰোধ কৰিছোঁ যাতে ইয়াত কোনো দোকান ঘৰ বা তেনেকুৱা ঘৰ যাতে নহয়। কাৰণ ফৰেষ্ট যিহেতু, সেইকাৰণে ফৰেষ্ট হিচাপে আমি ইয়াক মেইনটেইন কৰিলে অন্ততঃ আমাৰ পৰিৱেশ ভাল হ'ব। অকল টকা উপাৰ্জনৰে আমাৰ উদ্দেশ্য নহওক, ইয়াত মানুহখিনি আহি মনোৰঞ্জন যাতে পায়, ভাল পৰিৱেশত যাতে পিকনিক খাব পাৰে, লগতে স্বাস্থ্যজনিত কিছুমান সা সুবিধা এতিয়াও প্ৰয়োজন আছে, সেইখিনি কৰিব পৰা নাই, আমি নিশ্চয় কৰি দিম। তাৰপিছত খোৱা পানীৰ ব্যৱস্থাও ইয়াত তেনেকুৱা সুচল কৰিব পৰা নাই, আমি নিশ্চয় চৰকাৰৰ তৰফৰ পৰা সেইখিনি ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি এইবাৰ পাৰিলে এই বছৰৰ ভিতৰত আমি আৰম্ভ কৰিম। মই আশা কৰোঁ আমাৰ পিকনিক মেনেজমেণ্ট কমিটিয়ে এই ব্যৱস্থাখিনি পৰিচালনা কৰিব ভালকৈ, যাতে ইয়াত শান্তি শৃংখলা বজাই থাকে, চাফ চিকুণতা যাতে চলে, আৰু মানুহখিনি যাতে শৃংখলাবদ্ধভাৱে পিকনিক খাই নিজৰ ঘৰত নিৰাপদে ঘূৰি যাব পাৰে, তেনেকুৱা ব্যৱস্থাখিনি তেওঁলোকে চোৱা চিতা কৰিব। সেইকাৰণে অনুৰোধ কৰিছোঁ। আজি এই বছৰটোৰ কাৰণে এই পিকনিক স্পটটো মুকলি কৰা হ'ল বুলি আজি ঘোষণা কৰিলোঁ। আৰু ইতিমধ্যে 2-এটা টীম আহিছেই, আৰু আমি আশা কৰিছোঁ অহা ছিজনবিলাকত ভালে ভালে পৰিচালনা কৰিব, ভালে ভালে হৈ যাব, এইখিনি আশা কৰিছোঁ। আৰু এই পিকনিক স্পট আমি কেনেকৈ বৰ্তমান যিখিনি সীমিত সা সুবিধা আছে সেইখিনিকে আৰু বঢ়াব পাৰোঁ, সেইখিনি চিন্তা চৰ্চা কৰি কাম কৰি যাম। দেখা পোৱা গৈছে এটা সময়ত যিখিনি এই ব্যৱহাৰ হৈ আছিল সেইখিনি বৰ্তমান অৰুণাচলৰ লৈ লৈছে তেওঁলোকৰ নিজৰ কব্জাত। আগত কিন্তু ফায়াৰিং ৰেঞ্জো আছিল বা অসমৰ পৰ্যটক তাতেও বনভোজ পাইছিলে। এইবাৰ আচলতে কেনেধৰণৰ এক
হৈছে যিহেতু গেট বনাইছে অৰুণাচলে অন্ততঃ দলং ধনশিৰি পাৰ হৈ যোৱাৰ পিছত যিখিনি এৰিয়াত আমাৰ পিকনিক খোৱাৰ ব্যৱস্থা আছিল সেইখিনিত তেওঁলোকে চেক পোষ্ট লগাইছে ইয়াৰ ফলত হয়তো আমাৰ কিছু অসুবিধা হ'ব পাৰে সেইখিনি আমি অৰুণাচল প্ৰশাসনৰ লগত আলোচনা কেনেকৈ বেমেজালি নাইকিয়া কৰিব পাৰোঁ অন্ততঃ তেওঁলোকে অকল টকা উপাৰ্জনৰ কথাটো মাত্ৰ চিন্তা নকৰি তাত যিসকল পিকনিক খাবলৈ যাব তেওঁলোকৰ সা সুবিধাৰ কথা যাতে চিন্তা কৰে অন্ততঃ তাত বিপদ আপদ হ'লে তেওঁলোকে নিৰাপদে পঠাই দিয়াৰ ব্যৱস্থা বা স্বাস্থ্যজনিত ব্যৱস্থাৰ কথা এইখিনি চিন্তা চৰ্চা যদি কৰে সেইখিনি আমি তেওঁলোকৰ আলোচনা কৰি ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ